পাপনৰ সমৰ্থনত নগাঁও আদালতত গোচৰ কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ জামিনবিহীন গোচৰ ৰুজু সুভাষ চন্দ্ৰ অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে চুমাকাণ্ড গোচৰত অতিৰিক্ত ধাৰা সংযোজনৰ বাবে আদালতৰ কাষ চপাৰ সময়তে নগাঁও CJM আদালতত পাপনৰ সমৰ্থনত ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামী আৰু জিৰ স্বত্বাধিকাৰী সুভাষ চন্দ্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ নামৰ সংগঠনটোৱে পাপন সন্দৰ্ভত অৰ্ণৱ গোস্বামী আৰু সুভাষ চন্দ্ৰাই কৰা মন্তব্যৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এই গোচৰ আবেদনকাৰীৰ অভিযোগ এনে মন্তব্যৰে কিশোৰীগৰাকীক মানসিকভাৱে অত্যাচাৰ চলোৱা হৈছে ইতিমধ্যে এই আবেদনৰ ভিত্তিত শিশু সুৰক্ষা আইনৰ অধীনত দুয়োৰে বিৰুদ্ধে ৰুজু কৰা হৈছে জামিনবিহীন গোচৰ অৰ্ণৱ গোস্বামী আৰু ডক্টৰ সুভাষ চন্দ্ৰই যিখিনি পাপনৰ ওপৰত এটা মিছা অভিযোগ বুলি আমি ক'ব লাগিব মিছা অভিযোগ আনি আমাৰ নগাঁৱৰ লগতে অসমৰ সন্মানহানি কৰিছে আৰু লগতে এই সৰু ছোৱালীজনী কিশোৰী প্ৰতিযোগীজনীক যিটো মানসিকভাৱে ব্যতিব্যস্ত কৰি তুলিছে সেইটোৰ কাৰণে আমি এটা ৰিলিফ বিচাৰি 120 আৰু 500 IPCৰ আণ্ডাৰত আৰু 22 আৰু 23 অফ পস্কো এক্টৰ আণ্ডাৰত আমি অৰ্ণৱ গোস্বামী আৰু ডক্টৰ সুভাষ চন্দ্ৰৰ ওপৰত এটা কেছ ফাইল কৰিছোঁ CR কেছ ফাইল কৰিছোঁ নগাঁৱৰ পৰা তপন কুমাৰ বৰাৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365